এয়া হ'ল ডাঙৰ ডাঙৰ গাহৰি পিচ Welcome back to my channel Tutumaina's vlog. Tutumaina's vlog লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি হ'ল মেডাম এফি সো এটো কাৰণে আমাৰ লীলাবাৰীটো পাতিছে আৰু এটো কাৰণে আমি আহিছো আমি লগৰ কিজনী মিলি মেডাম এফি চাবলৈ আহিছো লগতে খাবলৈ আহিছো সো আমি এতিয়া দেখাম ইয়াৰ পৰিবেশ পেনু হাইৱেছ হৈ যায় কিনাই গৈ The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on Rui to his location. Jod Madam Efi patise. মোৰ লগৰ কিজনী কৰবি ৰিধি মাইনু হেপি মেডাম এফি কক হেপি মেডাম এফি ইউটিউবা কল কৰিছে ওয়েন ওনো কাম গিয়া কৰি দে কেতন খনে ৰ এই উঠাই আছো till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways. And on we'll go. এয়া হ'ল ডাঙৰ ডাঙৰ গাহৰি পিচ আৰু এফালে আছে মাছ মানুহ খাই আছে আজি মই আহিলোঁ পদুমণি থানলৈ মা আৰু মই শৰাই এখন দিবলগীয়া আছিলে চ' মই ভাবিলোঁ অলপমান ভিডিঅ' কৰোঁ আপোনালোককো দেখাওঁ পদুমণি মাৰ ওচৰত আশীৰ্বাদ ল'লোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ ৰ'বা লখিমপুৰবাসীয়েতো জানেই পদুমণি থানৰ কথা যিসকলে নাজানে তেওঁলোকে ইয়ালৈ আহিব পাৰিব পদুমণি আই থান আৰু এয়া বিৰাটী মহত থকা এখন থান আৰু এয়া চাওক ইয়াৰ পৰিৱেশ অতি সুন্দৰ আৰু বিৰাট ভাল লাগে ইয়ালৈ আহি আপোনালোকেও আহিব যদিহে অহা নাই যিহেতু আশীৰ্বাদ লৈ হৈ গ'ল আৰু এতিয়া মই গৈ আছোঁ ঘৰলৈ যাবলৈ লৈছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আশা কৰোঁ ভাল পাব So guys, যদিহে আজি ভিডিঅ'টো ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব সো আজি ভিডিঅ'টো ইমানেই আছিল চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব টেক কেয়াৰ বাই বাই